হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। ভালে, আজি মোৰ অন্য এটা ব্লগ ক'বলৈ আহিছোঁ। ব্লগটো হৈছে স্কিন কেয়াৰৰ ওপৰত। আৰু স্কিনটো হৈছে যিহেতু এতিয়া ধূলি ছিজন, সেইকাৰণে আমাৰ মুখত ধূলিৰ কাৰণে স্কিনটো অকণমান ডেমেজ হৈ যায়। সেইকাৰণে আপোনালোকক ভাবিলোঁ এটা ভিডিঅ'ৰ যোগেৰে জনাই দিওঁ। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব। আৰু মোৰ আহিব লগা নতুন নতুন ভিডিঅ'সমূহ যাতে পুনৰ চাব পাৰে আপোনালোক। ভিডিঅ'টো আৰু আপোনালোকৰ স্কিন ডেমেজ হওক বা মুখত গুটি উঠা হওক বা হোৱাইটনেছ ব্লেকনে সেইবিলাক পৰে মুখত, আৰু মুখৰ উজ্জ্বলতা আনিবৰ বাবে আপোনালোকে ঘৰতে ব্যৱহাৰ কৰক। আজিলৈ আহিছোঁ। মুখত প্ৰথমতে ক্লিন কৰি লৈছোঁ, গাখীৰ লৈ লৈছোঁ। গাখীৰ দি মই মুখখন ক্লিন কৰি লৈছোঁ। প্ৰথম 5 মিনিট এনেকৈ মাছাজ কৰিব আপোনালোকে। যিহেতু আমাৰ এতিয়া ধূলিৰ ছিজন, ধূলিৰ কাৰণে মুখখন বহুতো ডেমেজ হৈ যায়। সেইকাৰণে আপোনালোকে এইটো কৰিব পাৰে। আপোনালোকে সপ্তাহটোত 2 দিন হ'লেও কৰক। মই এতিয়া গাখীৰটো ক্লিন কৰি ল'লোঁ। ক্লিন কৰি মুখখন ধুই আহিলোঁ। ধুই লৈ এতিয়া মই কমলা লৈছোঁ। কমলা ৰস উলিয়াই লৈছোঁ মই। উলিয়াই লৈ মই মুখত মাৰি দিছোঁ। কমলা ৰসখিনি উলিয়াই লোৱাৰ পিছত মই এনেকৈ লগাই দিছোঁ মুখত। আপোনালোকে কমলা ৰসৰ লগত মৌজোলো লগাই ল'ব পাৰে। সেইটো ইভাগেও মাৰিব পাৰে। পাৰি লগাম, পাৰি লগালে ভাল হয় মুখখনত।
এতিয়া লগাই ল'লোঁ, লগাই লৈ অলপ দেৰি থাকিম, থকাৰ পিছত মুখখন ধুই দিম। এতিয়া মই মুখখন ধুই আহিলোঁ, ধুই মুখখন ভালকৈ মোচাই নাই বাৰু। মুচিলে আপোনালোকে যি ক্ৰীম নহওক ব্যৱহাৰ কৰিব পাৰে।